বন্ধুসকল কি খবৰ মই প্ৰিয়ংকাই পুনৰবাৰ আপোনালোকক মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ সো গাইস আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো আৰম্ভণিতে যে আমি ক'ত যাম হয় বহুত দিনৰ পৰা প্ল্যানিং এটা হৈ আছিল মাইডিয়া যোৱা গতিকে আজি আমাৰ সবৰে মিলাই লৈ আমি সকলোখিনি ওলাই আহিছো মাইডিয়ালৈ বুলি বহুত দিনৰ পৰা প্ল্যানিংটো হৈ আছিল কিন্তু যাব পৰা অৱস্থাত নাছিলো কিয়নো তাত বৰফো পৰা নাছিলে বুলি কৈছিলে এতিয়া যেহেতু ফেব্ৰুৱাৰী মাহ চলি আছে আৰু তাতলে বহুত বৰফ পৰি আছে গতিকে আমি সকলোখিনি ওলাই আহিছো মাইডিয়ালৈ বুলি গতিকে যাওঁ আপোনালোককো দেখুৱাম আমাৰ জাৰ্নিটো কি দেখো কি হয় ক'ত যাম সকলোখিনি দেখুৱাম আৰু বহুত বেছি এক্সাইটেড হৈ আছো বহুত দিনৰ আশা আছিলে মাইডিয়া যোৱা আৰু এইখন আমি উঠিছোঁ ঢলাহতীয়া দলঙত মই দলংখন নিৰ্মাণ কৰাৰ পৰা ফাৰ্ষ্ট টাইম আহিছোঁ একচুৱেলি বহুত দীঘল আছে আৰু মাজতে এছ টাইপৰ হয় দেখি ইমান ধুনীয়া লাগিছে আৰু এইবাৰ ফাৰ্ষ্ট টাইম হয় গতিকে মই ধুনীয়াকৈ ভিউটো এনজয় কৰিলোঁ আপোনালোকেও চাওকচোন বৰ্তমান কিন্তু পানীটো অলপ শুকাই আছে আৰু এয়া আমি ঢলাহতীয়া দলং পাৰ হৈছোঁ আৰু এয়া আমি সোমাই আহি ফাৰ্ষ্ট আমাৰ পাৰ্চটো লৈছে আমি আমাৰ পাৰ্চটো পুলিচসকলক দিছোঁ তেওঁলোকে চাই পেলাই আমাক এন্ট্ৰি কৰাইছে আৰু এয়া চাওকচোন আমি মাইডিয়ালৈ যোৱা প্ৰথমটো খোজ আগবঢ়ালোঁ অৰ্থাৎ আমি মাইডিয়ালৈ সোমাই আহিছোঁ এয়া মাইডিয়া মেইন গেটখন য'ৰ পৰা মাইডিয়া ষ্টাৰ্ট হৈছে আৰু এয়া আৰম্ভণি গতিকে আপোনালোকক দেখাই থাকি ভিডিঅ'টো সেইফালেকে চাই থাকিব আৰু আমি এতিয়া আহি পালোহি ৰয়িং আৰু ৰয়িঙত চাওকচোন ইমানখিনি শিল আছে ইয়াত ৰৈ পেলাই ফটো মাৰিবলৈ মন আছিলে কিন্তু কি হ'ব আমাৰ দেৰি হৈ যাব কিয়নো আমি মাইডিয়া যোৱা প্লেনিঙত আহিছোঁ গতিকে ফাৰ্ষ্ট মাইডিয়া সেয়েহে বলক আপোনালোকক দেখুৱাই থাকিম মাইডিয়া যোৱাত কি আহে কি দেখিম সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি বহুত দূৰ আহিলোঁ আৰু বেছি দূৰ নাই 50 কিলোমিটাৰমান আছে কিন্তু চাওকচোন কিমান দীঘলীয়া লাইন আমাৰ পিছতো আছে আৰু আমাৰ আগতো ইমান দীঘলীয়া লাইন নহয় আৰু আমি ব'ৰ হৈ গৈছোঁ ভিতৰত শেষত আমি বহুত দেৰি ৰোৱাৰ পিছত আহি ওপৰ পাইছোঁহি এতিয়াও আমি মাইডিয়া পোৱাগৈ নাই কিন্তু ইয়াতে হোটেল এখন আছে সেইখন আমি তাতে অলপ খাই কৰি মাইডিয়ালৈ বুলি যাম কিয়নো ওপৰত খোৱাৰ ব্যৱস্থা আছে নাই নাজানো আৰু আমি লগত একো খোৱা বস্তু অনাও নাছিলোঁ গতিকে ইয়াতে খাই কৰি আমি আকৌ ওলালোঁ আৰু দেখিছে আপোনালোকে ছাইডত পাহাৰবোৰ ইমান ধুনীয়া ধুনীয়া পাহাৰ আছে ভিউটো বহুত ধুনীয়া কিন্তু এটাই প্ৰব্লেম দিছে মই পাহাৰত উঠি পোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম পাহাৰত আহিছোঁ আৰু পাহাৰৰ ৰাস্তাবোৰ বহুত বেছি টাৰ্ণিং থকা গতিকে মোৰ গাটোও ভাল লগা নাই তথাপিও মনত এটা এক্সাইটেড আছে সেই এক্সাইটেডটো লৈ পেলাই মই গৈ আছোঁ কিন্তু এটা বস্তু মই বহুত বেছি ফিল কৰিছোঁ যে মোৰ কাণখন গধুৰ হৈ গৈছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন যিসকল পাহাৰত উঠিছে তেওঁলোকৰ এই প্ৰব্লেমটো দিছিলেনে মোৰ কিন্তু বহুত বেছি দিছে কিয় নাজানো কিন্তু মোৰ কাণখন বহুত বেছি গধুৰ হৈ গৈছে বহুত দূৰ অহাৰ পিছত আপোনালোকে দেখিছেনে কাষত অলপকৈ বৰফ হয়তো আমি বহুত ওচৰ পালোহি মাইডিয়া আৰু এই বৰফখিনি দেখিয়ে মোৰ এক্সাইটেডটো বহুত বেছি বাঢ়ি গৈছে গতিকে বলকচোন আগলৈ আৰু কিমান বৰফ পাম আপোনালোকক দেখুৱাই থাকিম সাধাৰণতে আমি পাহাৰীয়া এলেকাত এই প্ৰব্লেমটো দেখিবলৈ পাওঁ যিটো আজি মই লাইভ দেখিছোঁহি ওপৰৰ পৰা শিল বাগৰি আহিছিলে বোলে এই ৰাস্তাটো সম্পূৰ্ণ ব্লক হৈ আছিলে আমি অহা অলপ সময় আগতে ৰাস্তাটো খুলি দিছে আৰু চাওকচোন এওঁলোকে শিলটো আঁতৰাবলৈ ট্ৰাই কৰিছে আৰু অলমষ্ট শিলটো আঁতৰাইছেই কিন্তু শিলটো থকাৰ কাৰণে বহুত বেছি ৰাস্তাটো ভিৰ হৈ আছিলে ৰাস্তাৰ ভিৰ লগতে গাড়ীবোৰ ব্লক হৈ আছিলে এতিয়া গাড়ীবোৰ খুলি দিয়াৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল যে ভিৰ লাগি গ'ল আৰু আমি অলপ দূৰ আহিয়ে এই ভিৰত ফচিব লগা হ'ল ইয়াৰ ওপৰলৈ আমাৰ গাড়ী যোৱা নাই আৰু আমি শুনামতে ওপৰত গাড়ী আছে যিসমূহ ব্লক হৈ আছে 2-3 দিনৰ পৰা সেইসমূহ অহাৰ পিছতে হয়তো এইপিনৰ গাড়ীসমূহ আকৌ ওপৰ যাব পাৰিব ইমান ৰিস্ক লৈ পেলাই ওপৰলৈ যোৱাটো সম্ভৱ নাছিলে গতিকে আমি ইয়াতে এনজয় কৰিলোঁ আপোনালোকে দেখিছে তথাপিও আমি খোজকাঢ়ি বহুত দূৰ যাবলৈ চেষ্টা কৰিলোঁ আৰু অলপ দূৰ আহি আমি ধুনীয়া ভিউ এটা দেখিলোঁ আৰু তাতে আমি ফটো ক্লিক কৰিলোঁ ফটোসমূহ ইনষ্টাত দি থোৱা আছে আৰু মই ইনষ্টাগ্ৰামৰ লিংক তলত দি থ'ম আপোনালোকে জনাব ফটোসমূহ কেনেকুৱা লাগিছে কমেণ্ট বক্সত
আৰু চবচে আমি বহি থাকোঁতে আমাৰ গাড়ী আগফালে এনেদৰে বৰফসমূহ জমা হৈ গৈছে। ইয়াতে অকণমান উৎপাত কৰিলোঁ আৰু এতিয়া ইয়াৰ পৰা আমি ঘূৰি যাম। চ' গাইজ আজিলৈ ভিডিঅ'টো মোৰ ইয়াতে সমাপ্ত হৈছে। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব কমেণ্ট বক্সত। আৰু লগতে যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই নতুন এটা ভিডিঅ' লৈ আহি আছোঁ, তেতিয়ালৈ বাই বাই।